So hey guys, welcome back to my YouTube channel. একদম 2 বছৰৰ মূৰত বুলি ক'ব লাগিব। 2 বছৰ আগতে এটা ভিডিঅ' দিছিলোঁ, তাৰপৰা ভিডিঅ' দিয়া নাছিলোঁ কাৰণ একশ্যন কেমেৰা নাছিলে মোৰ। তাৰপৰা ৰিচেণ্টলি কালি এটা ল'লোঁ, এইটো ভিডিঅ'টো মই মতবিলাক কৈ আছোঁ। কালি ল'লোঁ এইটো একদম শেষ হ'ল। মই জিঅ' ছিষ্টেমৰ ফাইনেল দিছোঁ। ঘৰতে গৈ থাকি মই মানে ভাবিলোঁ কেমেৰাতে লোৱা যাওক আৰু মটৰবিলাক পইচা যাওক কি হয়। আকৌ এনেই এটা মটৰবিলাক ট্ৰাই কৰোঁ বুলি ওলাই আহিলোঁ। এতিয়া মই টিয়কতে গৈ আছোঁ। টিয়কত লগৰ এটা আছে, তাক লগ কৰি আহোঁ। বলক লগৰটো দেখাম কি পাৰোঁ। এনেই ট্ৰাই এটা কৰি চাইছোঁ আজি ফাৰ্ষ্ট কাৰণে। টাউন পালেহি এতিয়া। বতাহো খুব মাৰিছে, অডিঅ'টো ভাল নাপাব পাৰে আজি, কাৰণ মানে মোৰ মিডিয়ামতটো লাগি আছে বাৰু। খালি হেৰি মাইক এটা এক্সটাৰ্নেল যোনটো মাইক এটা লাগে সেইটো অৰ্ডাৰ দি থৈছোঁ, আহি পোৱা নাই। কাইলৈ পৰহিলৈ আহি যাব লাগে। এতিয়া ভাল লাগে। কিহে ল'ৰা, ক'ত যাওঁ? আধাৰ কাৰ্ডটো থাকিলে দোকানখন। দোকানখনৰ আধাৰ কাৰ্ডটো থাকিলে। অঁ যা। এইখন আমাৰ টিয়কখানা নতুনকৈ বনোৱা আছে। লগৰটো এইখিনিতে ক'ৰবাত থাকিম বুলি কৈছিলে। কিবা আছে ফোন কৰিলেহে হ'ব। এইটো চুলি কটা চুলি কাট মাইক লাগি আছে নেকি? ৰেকৰ্ড কৰি আছে নেকি? তাত মই লগ পাইছিলোঁ, এইটো বোলে ভোক লাগিছে। খকুৱা মানুহ একদম খাওঁ খাওঁ কৰি থাকে। কোনখন একদম খাওঁ খাওঁ কৰি থাকে, খাই লওক কিবা এটা। এতিয়া এইখিনি লাগি আছে মাংস জোল। এই তলত কৈ দায়ী ওপৰলৈ গ'ল গ'ল। যা যা দিম যা। তো লগতে লগ পাইছিলোঁ, ভাল লাগে। ময়ো যাওঁগৈ ঘৰলৈ। আজি মই টেষ্ট কৰি চালোঁ কেমেৰাটো। এতিয়া মাইকটো আহিলে আৰু পুৰা ভণ্টি চাবা। তাৰপৰা মাইকটো আহিলে আৰু মতামত কৰিম লাহে লাহে। ছাপোৰ্ট কৰিব আপোনালোকে। তুমি ইমানেই আৰু ভিডিঅ'টো।